নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ হাউ টু ফিল দ্য ৰেজিষ্টাৰ অফ ভোটাৰ্ছ ডেট ইজ ফৰ্ম 17A। অৰ্থাৎ আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ৰেজিষ্টাৰ অফ ভোটাৰ, সেইখন প্ৰমাণপত্ৰ 17A বুলি কোৱা হয়, সেইখন আমি কেনেকৈ পূৰণ কৰিম তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। ঠিক আছে। এই ফৰ্মখনৰ ইনচাৰ্জ হ'ল ছেকেণ্ড পুলিং অফিচাৰ। সেয়ে ছেকেণ্ড পুলিং অফিচাৰসকলে এই ভিডিঅ'টো ভালদৰে চাব। এই ভিডিঅ'ত আমি ৰেজিষ্টাৰ অফ ভোটাৰ্ছৰ ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম আৰু এটা লগতে ডেমো চাম। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এই ফৰ্মখন অ'পেন কৰি আমাৰ প্ৰথম কামটো হ'ল, ফৰ্মখন যিহেতু প্ৰথমে ব্লেংক থাকিব, সেইকাৰণে আমি আমাৰ যিকেইজন পুলিং এজেণ্ট থাকিব সেইসকলক আমি এইখন ব্লেংক আছে বুলি এবাৰ দেখুৱাই ল'ম আৰু লগতে আমাৰ কণ্ট্ৰল ইউনিটত যিটো টোটেল বাটন আছে তাতো আমি প্ৰেছ কৰি দিম। প্ৰেছ কৰি দিয়াৰ লগতে তাতো কি দেখাব, টোটেল নাম্বাৰ অফ ভোটছটো কিমান দেখাই দিব, 0 বুলি দেখাব। আৰু তাৰপিছত আমি এটা ডিক্লেৰেশ্যন লিখিম যে আমি তেওঁলোকক দেখাইছোঁ বুলি। এই ফৰ্মখনৰ একেবাৰে ওপৰতে আপোনালোকে লিখি দিব যে টোটেল বাটন of the control unit has been pressed to ensure that total votes in the EVM is 0. অৰ্থাৎ EVMতো 0 হৈ আছে আৰু আমাৰ এই ফৰ্ম যিখন 17A ইয়াতো 0 হৈ আছে। সেই দুটা আমি এজেণ্টসকলক দেখুৱাই ল'ম আৰু পাৰিলে সৰুকৈ তেওঁলোকৰ এটা এটা ছিগনেচাৰো লৈ ল'ব। ঠিক আছে, এইখিনি আছিল আমাৰ প্ৰথম কাম। এতিয়া আমি ফৰ্মখনৰ বিষয়ে চাওঁ। ফৰ্মখনৰ নামেই হৈছে ৰেজিষ্টাৰ অফ ভোটাৰ্ছ, অৰ্থাৎ ইয়াতে ভোটাৰ্ছসকলৰ ডাটাবোৰ বা তথ্যসমূহ এণ্ট্ৰি থাকে। কোনবোৰ ভোটাৰত থাকিব, যিসকলে নেকি ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে, তেওঁলোকৰ গোটেইখিনি ডাটা ইয়াতে অন্তৰ্ভুক্ত থাকিব। এতিয়া ইয়াৰ কাৰণে আমি কি লিখিব লাগিব, প্ৰথমে আমি লিখি ল'ম ইলেকশ্যন টু দি হাউচ অফ পিপলটো আমাৰ কাৰণে নহ'ব, আমাৰ কাৰণে কি হ'ব, লেজিছলেটিভ এছেম্বলি অফ দি ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰী নহ'ব, সেইকাৰণে এইটো আপোনালোকে কাটি দিব আৰু নিজৰ ষ্টেটটোৰ নাম লিখি দিব আছাম। তাৰপিছত কি লিখিব, ফ্ৰম নিজৰ কনষ্টিটুৱেঞ্চি, যিটো কনষ্টিটুৱেঞ্চিত আপোনাৰ ডিউটি পৰিছে সেইটোৰ নাম লিখিব আৰু তাৰ নাম্বাৰটোও লিখি দিব। দেন নাম্বাৰ এণ্ড নেম অফ দি পলিং ষ্টেচন, আপোনাৰ সেই পাৰ্টিকুলাৰ পলিং ষ্টেচনটোৰ নাম্বাৰ আৰু লগতে তাৰ নামটো লিখি দিব। এণ্ড পাৰ্ট নাম্বাৰ অফ দি ইলেক্ট্ৰল ৰোল নাম্বাৰ, আৰু যিখন আপোনাক ইলেক্ট্ৰল ৰোল দিছে তাতে ধুনীয়াকৈ এই খণ্ড নম্বৰটো লিখা থাকিব, তাৰ পৰা চাই এইটো বহাই দিব। এইখিনি আছে আমাৰ প্ৰথম কাম। এতিয়া আমি যেতিয়া আমাৰ ফাৰ্ষ্ট পলিং অফিচাৰে এজন ভোটাৰক আইডেণ্টিফাই কৰিব আৰু ছেকেণ্ড পলিঙলৈ পঠাই দিব, তেতিয়া কি হ'ব, ছেকেণ্ড পলিঙৰ প্ৰথম কাম হ'ল ফাৰ্ষ্ট পলিঙে যেতিয়া সেইজনৰ চিৰিয়েল নাম্বাৰটো কৈছে সেইটো শুনা আৰু তেওঁৰ এই যিখন 17A ফৰ্ম আছে ইয়াতে এণ্ট্ৰি কৰা। মই ধৰি লৈছোঁ প্ৰথম যিজন ভোটাৰ সেইজনৰ চিৰিয়েল নাম্বাৰ হ'ল ইন ইলেক্ট্ৰল ৰোল 70, সেইকাৰণে 70 বুলি লিখি দিছোঁ আৰু সেইজনে ইপিক আইডিখন শ্ব' কৰিছে, অৰ্থাৎ তেওঁৰ ভোটাৰ আইডিখন শ্ব' কৰিছে। যদি তেওঁ ভোটাৰ আইডি শ্ব' কৰে তেতিয়া অকল আমি কি লিখি দিব লাগে তাত, EP। আৰু তাৰপিছত কাম হ'ল তেওঁৰ ছিগনেচাৰটো লোৱা বা তেওঁৰ থাম্ব ইমপ্ৰেশ্যন। মই ইয়াতে এনে এক্সাম্পল হিচাপত দেখাই দিছোঁ, AB স্মল ab এনেকৈ দেখাই দিছোঁ। আপোনালোকে সেই কেণ্ডিডেটজনৰ যিজন ভোটাৰজনৰ ছিগনেচাৰ বা থাম্ব ইমপ্ৰেশ্যন ল'ব আৰু এইটো লোৱাৰ পিছত আপুনি এখন শ্লিপ ইছ্যু কৰিব, ভোটাৰ শ্লিপ বুলি কয়। ভোটাৰ শ্লিপখন ইছ্যু কৰি আপুনি থাৰ্ড পলিঙলৈ পঠাই দিব আৰু বাকীখিনি কামখিনি থাৰ্ড পলিঙে কৰিব। ঠিক আছে, আপোনাৰ কাম ইমানেই। এতিয়া এইটো হৈ গ'ল। দেন আমি যদি ছেকেণ্ড ভোটাৰলৈ চাওঁ, ছেকেণ্ড ভোটাৰত কি ধৰিছোঁ মই, চিৰিয়েল নাম্বাৰ 196। তেওঁ কিন্তু ইপিক নাম্বাৰ প্ৰদান নকৰি কি প্ৰদান কৰিছে, তেওঁৰ পেন কাৰ্ড। পেন কাৰ্ড যদি প্ৰদান কৰে এতিয়া আমি কি লিখি দিব লাগিব, প্ৰথমতে তেওঁৰ পেন বুলি লিখি তেওঁৰ সেই পেন কাৰ্ডৰ একেবাৰে শেষৰ 4টা সংখ্যা লিখি দিব লাগিব। কিন্তু ইপিক কাৰ্ড হ'লে কিন্তু এই বস্তুটো লাষ্টৰ 4টা সংখ্যা লিখিব নালাগে। তাৰপিছত তেওঁৰো আমি ছিগনেচাৰ ল'ম আৰু ছিগনেচাৰ লৈ থাৰ্ড পলিঙলৈ পঠাই দিম, বাকী কামখিনি একেই। নেক্সট থাৰ্ড যিজন ভোটাৰ আহিছে ধৰি লৈছোঁ সেইজনৰ চিৰিয়েল নাম্বাৰ হ'ল 28 আৰু সেইজনে ধৰি লৈছোঁ তেওঁৰ ড্ৰাইভিং লাইচেঞ্চখন প্ৰদান কৰিছে বা দেখুৱাইছে, শ্ব' কৰিছে। তো আমি ইয়াতে লিখি ল'ম DL আৰু তেওঁৰ লাষ্টৰ সেই ড্ৰাইভিং লাইচেঞ্চৰ শেষৰ 4টা নাম্বাৰ এণ্ট্ৰি কৰিম আৰু তেওঁৰ ছিগনেচাৰ লৈ তেওঁকো ভোটদান কৰিবলৈ দিম। দেন ধৰি লৈছোঁ আমাৰ ফ'ৰ্থ যিজন ভোটাৰ আহিছে সেইজনৰ চিৰিয়েল নাম্বাৰ হ'ল 100 হোৱাৰ পিছত তেওঁ যিখন ডকুমেণ্ট শ্ব' কৰিছে সেইখন হ'ল আধাৰ কাৰ্ড। তো আমি আধাৰ বুলি লিখি তেওঁৰ শেষৰ 4টা নাম্বাৰটো লিখি ল'ম আৰু লিখি তেওঁৰ ছিগনেচাৰ ল'ম, লৈ তেওঁক থাৰ্ড পলিঙলৈ পঠাম আৰু থাৰ্ড পলিঙে তেওঁক ভোটদান কৰিবলৈ দিব। এতিয়া কথাটো হ'ল এইখিনিৰ পৰা আমাৰ খেলি মেলিটো আহিছে যে ধৰি লৈছোঁ সেই যিজন মানুহ
যিজন ৪ নম্বৰ ভোটাৰ গৈছে, তেওঁ আহি এটা কমপ্লেইন কৰিলে যে তেওঁ যিজন প্ৰাৰ্থীক ভোট দিছে, সেইজনৰ শ্লিপটো নপৰি বেলেগ এজন প্ৰাৰ্থীৰহে শ্লিপ তেওঁ ভিভিপেটত পৰা দেখিছে। সেইটো যদি কমপ্লেইন দিছে, তেতিয়াই আপোনাৰ এটা স্পেচিয়েল চিটুৱেশ্যন এৰাইজ হৈ গ'ল। সেইটোক আমি কওঁ টেষ্ট ভোট। ঠিক আছে? এতিয়া ইয়াৰ কাৰণে আপুনি কি কৰিব চাওক, চিৰিয়েল নম্বৰ 4 আৰু 5ত যিটো চিৰিয়েল নম্বৰ ইন ইলেক্ট্ৰল ৰোল সেইটো 100 দুইটাতে একেই হৈ আছে। কাৰণ সেই একেজন মানুহে আকৌ কি কৰিব লাগিব, তেওঁৰ নামত আন এটা এন্ট্ৰি কৰিব লাগিব। কৰি তেওঁৰ ডকুমেণ্টছখিনি লিখিম, তেওঁৰ ছিগনেচাৰটো ল'ম আৰু আমি টেষ্ট ভোটৰ কাৰণে আগবাঢ়িম। টেষ্ট ভোটটো এতিয়া আমি যিহেতু আকৌ এন্ট্ৰি কৰিছোঁ, ডুপ্লিকেট এন্ট্ৰি কৰিছোঁ, সেইকাৰণে ইভিএমতোতো সেইটো এন্ট্ৰি হ'ব। চ' আমি ৰেজিষ্টাৰতো এইটো বস্তু এন্ট্ৰি কৰিব লাগিব। কিন্তু এই ৰিমাৰ্কছত আপোনালোকে টেষ্ট ভোটটো বুলি লিখিবলৈ নাপাহৰিব। এইটো লিখিবই লাগিবই। হ'ল, এইখিনি কাম হৈ গ'ল। নেক্সট ধৰিছোঁ আন এজন ভোটাৰ আহিল, সেইজনৰ চিৰিয়েল নম্বৰ হ'ল 196, এইটো লিখিলোঁ। তেওঁ তেওঁৰ বেংক একাউণ্ট শ্ব' কৰিছে আৰু বেংক পাছবুকৰ একেবাৰে শেষৰ যিটো 4টা নম্বৰ একাউণ্ট নম্বৰ সেইকেইটা মই লিখি দিছোঁ আৰু তেওঁৰ নিজৰ ছিগনেচাৰটো কৰিব। ছিগনেচাৰ কৰাৰ পিছত ভোটাৰ শ্লিপো ইছ্যু হৈ গ'ল। তাৰপিছত তেওঁ থাৰ্ড পলিঙলৈ গ'ল। তাৰপিছত তেওঁ কি কৈছে, ৰিফিউজ টু ভোট। এতিয়া তেওঁ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে বুলি কৈছে, মানে ভোট প্ৰদান নকৰে, কাকো ভোট প্ৰদান নকৰে। এতিয়া এনেকুৱা ক্ষেত্ৰত আপুনি যিহেতু বেলটো ইছ্যু কৰি দিলে, থাৰ্ড পুলিঙে বেলটটোত প্ৰেছ কৰি দিছে, অলৰেডি ইভিএম এক্টিভ হৈ গ'ল। তাৰপিছত তেওঁ কৈছে ৰিফিউজ, তেওঁ নকৰে, ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে। তেতিয়া আপুনি কি কৰিব, এখন ফৰ্ম আছে, সেই ফৰ্মখন ফিল আপ কৰিব আৰু লগতে তেওঁৰ ইয়াতে ছিগনেচাৰটো ধুনীয়াকৈ লৈ ল'ব। লৈ পেলাইহে তেওঁক যাব দিব আপোনাৰ ৰেকৰ্ডৰ কাৰণে। এইটো হ'ল আন এটা স্পেচিয়েল চিটুৱেশ্যন। নেক্সট চিটুৱেশ্যনটোলৈ যাওঁ। ধৰি লওক আন এজন ভোটাৰ আহিছে, তেওঁৰ চিৰিয়েল নম্বৰ হ'ল 207। তেওঁ ইপিক কাৰ্ড প্ৰদান কৰিছে। আমি তেওঁৰ ছিগনেচাৰ লৈছোঁ। ছিগনেচাৰ লৈ যেতিয়া লৈছোঁ, সেইখিনি লোৱাৰ পিছত তেওঁ কি কৰিছে, ভোটিং যোনবোৰ প্ৰচিডিউৰ আছে সেইবোৰ তেওঁ মানি চলা নাই, ভায়লেট কৰিছে। তেনেকুৱা ক্ষেত্ৰত প্ৰিচাইডিং অফিচাৰে ডিচিশ্যন ল'ব পাৰে যে উক্ত মানুহজনক ভোটিঙৰ কাৰণে তেওঁ এলাউ নকৰে। ঠিক আছে? সেইকাৰণে ইয়াত আপোনালোকে ৰিমাৰ্কছত সেই বস্তুটো এন্ট্ৰি কৰি দিব লাগিব যে নট এলাউড টু ভোট এজ দ্য পাৰ্চন ভায়লেট দি ভোটিং প্ৰচিডিউৰ। ঠিক আছে? এইখিনি আপোনালোকে ৰিমাৰ্কছত লিখি দিব লাগিব। নেক্সট ধৰি লৈছোঁ আন এটা চিটুৱেশ্যন এনেকৈ এৰাইজ হ'ব পাৰে যে এজন ভোটাৰ আহিছে, যাৰ চিৰিয়েল নম্বৰ হ'ল 455। এতিয়া সেই ভোটাৰজন প্ৰকৃত ভোটাৰ নহয়, প্ৰক্সি ভোটাৰ। অৰ্থাৎ তেওঁৰ কোনোবা ৰিলেটিভ বা তেওঁৰ কোনোবা সম্পৰ্কীয় ব্যক্তি আৰ্ম ফ'ৰ্চ এনেকুৱা ধৰণৰ কিবা ডিউটিত আছে, তেওঁৰ কাৰণে প্ৰক্সি ভোটৰ ব্যৱস্থা কৰিছে। তেতিয়াহ'লে তেওঁ কি কৰিব লাগিব, ইপিক কাৰ্ডখন দেখাব লাগিব, তেওঁৰ ছিগনেচাৰটো কৰিব লাগিব আৰু আমাৰ আচল কামটো হ'ল ইয়াতে ৰিমাৰ্কছত প্ৰক্সি ভোটাৰ বুলি লিখিব লাগিব আৰু চিৰিয়েল নম্বৰ য'ত লিখিছোঁ 455 তাৰ ব্ৰেকেটত PV বুলি লিখি দিম, যাতে এইটো আমি ডিষ্টিংক্ট হয় বা আমি ধুনীয়াকৈ ধৰিব পাৰোঁ। ঠিক আছে? এইখিনি হৈ গ'ল প্ৰক্সি ভোটাৰৰ ক্ষেত্ৰত। আন এটা চিটুৱেশ্যনৰ কথা কৈছোঁ। ধৰি লওক যিজন ভোটাৰ আহিছে, তেওঁৰ চিৰিয়েল নম্বৰটো হ'ল 671। তেওঁ আমাক পাছপৰ্ট শ্ব' কৰিছে, সেইকাৰণে আমি তেওঁৰ শেষৰ 4টা নাম্বাৰ লিখি দিছোঁ, যেনেকৈ নেকি 4, 5, 6, 7 মই এক্সাম্পলত দিছোঁ। তাৰপিছত আমি তেওঁৰ ছিগনেচাৰ লৈছোঁ আৰু দেখিছোঁ যে ভোটাৰজন অভাৰচিজ ভোটাৰ হয়। তেতিয়াহ'লে এই ক্ষেত্ৰত আমি ৰিমাৰ্কছত কি লিখি দিব লাগিব, অভাৰচিজ ভোটাৰ বুলি লিখিব লাগিব। আৰু এটা চিটুৱেশ্যন হ'ব পাৰে যেনেকৈ নেকি ASD ভোটাৰ, অৰ্থাৎ এবচেণ্ট শ্বিফটেড অৰ ডেড ভোটাৰ। এনেকুৱা ক্ষেত্ৰত কি কৰিব আপোনালোকে, তেওঁৰ যিখন ইপিক কাৰ্ড আছে, ইপিক কাৰ্ডখন তেওঁ শ্ব' কৰিছে, শ্ব' কৰোঁতে আৰু আপোনালোকে তেওঁৰ ছিগনেচাৰো লৈছে। তাৰপিছত তেওঁক ভোটদানত অংশগ্ৰহণ কৰিব দিব, কিন্তু ৰিমাৰ্কছত কি লিখি দিব লাগিব, ASD বুলি লিখি দিব। হ'ল, এইটো আন এটা চিটুৱেশ্যন হৈ গ'ল। নেক্সট আন এটা চিটুৱেশ্যন হ'ব পাৰে যাক আমি EDC অৰ্থাৎ ইলেকশ্যন ডিউটি চাৰ্টিফিকেট। তেনেকুৱা ভোটাৰ কোন হয়? তেনেকুৱা ভোটাৰ বিশেষকৈ আপোনালোকৰ লগত যিকেইজন সহকৰ্মী থাকিব বা পলিং অফিচাৰ থাকিব, তেওঁলোকৰ ভিতৰে কোনোবা এজন হ'ব। এনে ক্ষেত্ৰত আপুনি কি কৰিব, যিজনে EDC চাৰ্টিফিকেট লৈ আহিছে, সেইজনৰ প্ৰথমে আমি কি লিখি ল'ম, চিৰিয়েল নম্বৰ লিখিম, দেন তেওঁৰ কোনটো পাৰ্টৰ অন্তৰ্গত সেই পাৰ্টটো লিখিম আৰু SC নাম্বাৰটো লিখি দিম, ডেট ইজ এছেম্বলি কনষ্টিটুৱেঞ্চি নাম্বাৰটো লিখি দিম। মই ধৰি লৈছোঁ ইয়াতে তেওঁৰ চিৰিয়েল নম্বৰ হ'ল 225, তেওঁৰ যিটো পাৰ্ট নাম্বাৰ হয় সেইটো হ'ল 56 আৰু SC নাম্বাৰটো 64 থাকিব। কাৰণ কি, EDC চাৰ্টিফিকেট সেইজন মানুহকেই দিয়া হয় বা সেইজন এমপ্লয়ীকে দিয়া হয় যোনে নেকি তেওঁৰ নিজৰ কনষ্টিটুৱেঞ্চি যিটো
সেই কনষ্টিটুৱেঞ্চিৰ আণ্ডাৰতে ডিউটি পৰিছে তেনেকুৱা ব্যক্তিকহে EDC চাৰ্টিফিকেটখন দিয়া হয়। সেইকাৰণে ইয়াতে 64 একেই থাকিব কাৰণ ওপৰতে আমি 64টো লিখি আহিছোঁ। ঠিক আছে? এইখিনি আমি গম পালোঁ। তাৰপিছত তেওঁ নিজৰ ভোটাৰ আইডি শ্ব' কৰিব আৰু বাকী প্ৰচেছখিনি আগৰ নিচিনাই হ'ব। খালি আমি ৰিমাৰ্কছত এটা বস্তু লিখি দিব লাগিব EDC অৰ্থাৎ ইলেকশ্যন ডিউটি চাৰ্টিফিকেট। এতিয়া ধৰি লৈছোঁ আমাৰ শেষৰজন ভোটাৰজন হ'ল এই 11 নম্বৰ ভোটাৰজন। আপোনালোকৰতো আৰু বেলেগ সংখ্যা থাকিব। মই এইটো এক্সাম্পলৰ কাৰণে ধৰি লৈছোঁ 11 নম্বৰ ভোটাৰজন মোৰ ভোট কেন্দ্ৰৰ একেবাৰে শেষৰজন ভোটাৰ। তেতিয়া মই কি কৰিছোঁ তাৰপিছত ভোটদান প্ৰক্ৰিয়াটো শেষ হৈ গ'ল যিহেতু তেতিয়া তাৰপিছত আৰু যাতে এন্ট্ৰি নহয় তাৰ কাৰণে মই এনেকৈ দুটা লাইন টানি দিম। তাৰপিছত কি কৰিম ইয়াতে আমি লিখি দিম এটা বক্সত দ্য লাষ্ট চিৰিয়েল নাম্বাৰ অফ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ ইজ 11। মোৰ ইয়াতে 11 আছে কাৰণে মই 11 লিখিছোঁ। আপোনালোকে যিমান হয় সিমান নাম্বাৰটো লিখিব। অৰ্থাৎ লাষ্ট ভোটাৰ যিজন আছে সেইজনৰ চিৰিয়েল নাম্বাৰটো কিমান সেইটো ইয়াতে মেনশ্যন কৰিব। তাৰপিছৰ কাম হ'ল যিহেতু ছেকেণ্ড পুলিং অফিচাৰজন এই ফৰ্ম 17A ইনচাৰ্জ সেয়ে তেওঁ ইয়াতে ছিগনেচাৰ কৰি দিব একেবাৰে তলত ছিগনেচাৰ অফ ছেকেণ্ড পুলিং অফিচাৰ আৰু কি কৰিব যিকেইজন পুলিং এজেণ্ট প্ৰেজেণ্ট থাকিব সেইকেইজনৰো আপোনালোকে ছিগনেচাৰ কেইটা লৈ ল'ব আৰু একেবাৰে শেষত আমাৰ প্ৰিচাইডিং অফিচাৰৰ ছিগনেচাৰটো যিহেতু চবতেই দৰকাৰ সেই প্ৰিচাইডিং অফিচাৰৰ ছিগনেচাৰটো লৈ ল'ব আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যিটো ডিষ্টিংগুইছিং চিল সেইটো চিলটো মাৰিবলৈ কিন্তু নাপাহৰিব ভুলতো নাপাহৰিব প্ৰতিখন ফৰ্মতে এবাৰ নহয় এবাৰ হ'লেই মাৰিব এবাৰতকৈ বেছি মাৰিলে আপত্তি নাই কিন্তু নামাৰিলে দিগদাৰ আছে সেইকাৰণে আপোনালোকে এইটো মাৰিবলৈ নাপাহৰিব পৰাপক্ষত এইটো আগদিনা ৰাতিয়েই মাৰি থ'ব ঠিক আছে এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ ধন্যবাদ